বিছনাৰ পৰা উঠি আহিছো। নমস্কাৰ, স্বাগতম জনাইছো সকলোকে আজিৰ এই মোৰ নতুন ভিডিঅ'টোলৈ। মই এতিয়া উপস্থিত আছো এখন পথাৰত, আমাৰ গাঁৱৰ ধুনীয়া পথাৰ এখনত। উদ্দেশ্য কিছু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এই নতুন ব্লগটো বনাবলৈ ওলাইছো। আজি আপোনালোকক দেখুৱাম যে বিহুৰ বাবে যিবিলাক ঘৰত ঔষধি উদ্ভিদ বন্ধা হয়, সেই ঔষধি উদ্ভিদ বিচৰাৰ কাৰণে মই আহিছো এতিয়া। এয়া হৈছে মেইন বস্তু, এইটোৱে মেইন উদ্ভিদ। বাকাচুৰা বুলি কয় ইয়াক। হয়তো বেলেগত বেলেগ নাম হ'ব পাৰে, আপোনাৰ ঠাইত কি নাম কমেণ্ট বক্সত জনাব। এয়া হৈছে বাকাচুৰা, এইবিধেই হৈছে মেইন। ইয়াতেই সকলো ঔষধি উদ্ভিদবোৰ বন্ধা হয়, এই পাতখনত মেৰিয়াই। কাঁইটীয়া উদ্ভিদ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing.